পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব কিয়নো আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব অহিৰণৰ বায়াকে জুনৰ ওচৰলৈ আহি মানুহে যে সামৰ্থক অনুসৰিহে সপোন দেখিব লাগে আকাশত চাং পাতিলে যে বেয়া আৰু মই এইবাৰ বহুত ভালকৈ ক'বলৈ আহিছো নেক্সট টাইম এনেকৈ ক'বলৈ নাহো এই বুলি সকিয়নি দি বুজাই কয় আনফালে আপোনালোকে দেখিবলৈ পাব বেদে দেউতাকক তো এইবোৰ কি কৈ আছা তোক এৰি জানো মই কবাত যাম তোৰ বাহিৰে যে মোৰ কোনো নাই এই বুলি কয় লগতে আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব বায়াকে অহিৰণৰ মাকক সেইজনী ছোৱালী যে এইখন ঘৰৰ বুৱাৰী হ'ব নোৱাৰে এই বুলি কয় তেতিয়া মাকে বায়াকক অহিৰণে যে যেটো কৰিম বুলি কয় সেইটো কৰে এই বুলি ভালকৈ বায়াকক বুজাই দিয়ে এতিয়া বাৰু অহিৰণ আৰু জুনৰ বিয়াখন হ'বনে জানিবলৈ পাব আপোনালোকে আজিৰ সম্পূৰ্ণ খণ্ডটিত গতিকে আজিৰ সম্পূৰ্ণ খণ্ডটি চাবৰ বাবে বহুত বেছি ভাল লাগিব আপোনালোকেও যদি পুৱতি তৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহলে প্লিজ ভিডিঅ'টিত লাইক কৰাৰ লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰাৰ লগতে আপোনালোকে আগতীয়াকৈ পাব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ